Hello everyone, welcome back to our channel. আশা কৰোঁ আপোনালোকৰ ভাল, আমাৰো ভাল। আজি ৰাতিপুৱাই যাবলৈ ওলাইছো, ৰাতিপুৱা মানে 5:30 আৰু সময় হৈছে 5:30 আৰু আমি যাব ওলাইছো ঘৰ অসম। বহুত ভাল লাগি আছে মনটো, যিমানে য'ত নাথাকক কিয় ঘৰত যোৱাৰ যিটো আনন্দ ন। মইতো ৰিচেণ্টলি গৈ আহিছিলোঁ, বাট তাই বিয়াৰ পিছৰ পৰা দিছ ইজ এইবাৰ ফাৰ্ষ্ট টাইম গৈ আছে তাই বিয়াৰ পিছত, ফেব্ৰুৱাৰীৰ পিছত এবাৰ গৈ আছোঁ। চ' মই ছুপাৰ এক্সাইটেড হৈ আছোঁ, বহুত এক্সাইটিং হ'ব লাগে আমাৰ ট্ৰিপটো। চ' ভাবিলোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ ভুৱনেশ্বৰৰ পৰা, এতিয়া যাওঁ অসম, আৰু এই ভিডিঅ'টো চাগে অসমত গৈ কেনে এণ্ড কৰিম, তাৰপিছততো আৰু অসমৰ ভিডিঅ'চে আহিব। চ' চলো গৈ থাকোঁ এতিয়া, এয়াৰপৰ্ট যাওঁ। আমাৰ ফ্লাইট আছে 7:45 আৰু ৰাতিপুৱা 5:30 বাজিছে এতিয়া, আৰু মোৰ ঠাণ্ডা লাগি আছে অলপ। চ' যাওঁ আৰু আপোনালোকক লৈ যাওঁ, ব'লক। ফাইনেলি আহি পালোঁ এয়াৰপৰ্ট, আৰু এই লাগেজ লৈ দেখিছে নহয়, ফেমিলি হোৱাৰ পিছত আৰু মানে লাগেজ বহুত বাঢ়ি যায়। আৰু এই এয়াৰপৰ্ট আহি পালোঁ, এতিয়া ঠিক সময় বাঢ়িছে 6:10, 7:45 আমাৰ ফ্লাইট আছে। ব'লক ভিতৰলৈ গৈ থাকোঁ। লাগেজ দিলোঁ আৰু এতিয়া আমি চেক ইন কাউণ্টাৰত যাওঁ। বহুত বেছি ভিৰ হৈছে আৰু খুব ভাল লাগি আছে, এক্সাইটেড ন। ভিৰ নহয়, বাট আজি ইমান ভিৰ হৈছে নাজানো কিয়। লাগেজ দিওঁতে ইয়াতেও চেক ইন কৰোঁতেও ভিৰ টাইম লাগিলে, এতিয়া আকৌ চেক ইন আছে এতিয়া। ঠিক আছে, হৈ থাকিব, কানেক্ট হৈ থাকিব আমাৰ লগত, আৰু গোটেই ভিডিঅ'টো এণ্ডলৈকে চাই থাকিব আজি। আমি ফ্লাইটত বহিলোঁ আৰু আহি আছোঁ আমি এতিয়া আমাৰ আছে কলকাতা। আমাৰ কলকাতা পৰা কেইটা বজাত? কলকাতাৰ পৰা আমি 9 o'clock। চ' তাৰ পৰা আকৌ ফ্লাইট আছে। চ' কলকাতাত অকণমান টাইম হল্ট আছে আৰু 1 hour মানে হল্ট আছে, তাৰপিছত আহি আছোঁ অসম আৰু লগ পাই আছোঁ। আহি পালোঁ আমি কলকাতা, আৰু এতিয়া এই বাছখন উঠি কিনে যাওঁ এয়াৰপৰ্ট। এই ক'ভিড অহাৰ কাৰণে যে ইমান দিগদাৰ হৈছে, ডাইৰেক্ট ফ্লাইট বন্ধ হৈ কেনে মানে একদম ৰখি যাব। যোৱা এতিয়া তুমিও এৰি থৈ যোৱা আগে মোক, মই পিছত যাম, যোৱা। ফাইনেলি আমি আহি পালোঁ এতিয়া কলকাতা এয়াৰপৰ্ট, আৰু ইয়াৰ পৰা নেক্সট ফ্লাইট আছে আমাৰ কেইটা আছে দিদি? 10:30 আছে। আৰু এতিয়া ব'লক আকৌ এবাৰ এই প্ৰচিডিঅ'ৰ ছিকিউৰিটি চেক ইনৰ মাজত যাব লাগিব। লাগেজ কিন্তু ডাইৰেক্ট গুৱাহাটী কালেক্ট কৰিম। এতিয়া নেক্সট ফ্লাইটখন ধৰিবলৈ ওপৰলৈ আহিলোঁ, আৰু দেৰি আছে। এতিয়া আমি পেট পূজা কৰিলোঁ অলপমান, ইয়াৰে খোৱাৰ দোকানবিলাক দেখি ভাল লাগি গৈছে। অলপ কিবা কিবি লাইট মিল কিবা খাই লোৱা বুলি ভাবিছোঁ, আৰু নেক্সট আকৌ ফ্লাইটখন ধৰিব আছে। দীপ্তিয়ে গৈছে ৱাছৰুম, আৰু মই ৰখি আছোঁ। এতিয়ালৈকে আমাৰ গেটটো খোলা নাই, আৰু যেনেকৈ গেটটো খোলে তেতিয়া আমি যাম ওচৰলৈ, আৰু এতিয়া বহি আছোঁ। এই ৰৈ থকা ফ্লাইটখনতে আমি গৈ আছোঁ এতিয়া গুৱাহাটীত। বহুত বেছি ভাল লাগি আছে এতিয়া, আৰু অলপ পিছত পাই যাম গুৱাহাটী আমি। ইয়াতো লাইন আৰু এতিয়াই গুৱাহাটী ফ্লাইটখন ধৰিব পাৰিম আৰু আমি। ফাইনেলি আমি পালোঁ, এতিয়া অলপ পিছতে এতিয়া লেণ্ড কৰিব গুৱাহাটী, আৰু পালোহি আমি আমাৰ ঘৰ। বহুত দিনৰ মূৰত বহুত এক্সাইটেড হৈ আছোঁ দেই। আমি বহুত দিনৰ পৰা ভাবি থকা গুৱাহাটী অহাটো হৈ গ'ল ছাকচেছফুলি, আৰু আহি পালোঁ। খুব ভাল লাগিছে এতিয়া, কাৰণ আগতে যেতিয়া আহোঁ আমি RT-PCR টেষ্ট কৰিব লাগে, কিবা লাগে, ঘৰ পৰা বহুত টাইম হৈ যায়। বাট এইবাৰ যিহেতু ভেকচিন চাৰ্টিফিকেট আছে লগত, চ' এইবাৰ কথা নহয়, আৰু সেইকাৰণে ন দিদি কিবা ক'বা? লাগেজ লৈ কেনে এতিয়া গাড়ীত বহিলোঁ, আৰু এতিয়া ঘৰমুৱা হৈছোঁ। বহুত ভাগৰ লাগিছে। চ' আজি ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব, আৰু আপকামিং ভিডিঅ'জবোৰ